কবিতাৰ শিৰোনাম সন্ধ্যা। বেলিটো ডুবিল পশ্চিমত, উজান বজাৰৰ তুমি সন্ধ্যা। লুইতৰ পালতৰা নাওবোৰ তোমাৰ চিনাকি চাগে, ৰিব ৰিব মলয়াত যি এবাৰ আগুৱাই এবাৰ ৰৈ যায়। বহুদিন হ'ল তোমাৰ সৈতে কথা নপতা। তুমি ডাঙৰ মানুহ হ'লা, ডিগ্ৰীত প্ৰথম স্থান পাইছিলা, তাৰ বাবে নহয়তো। জানো তোমাৰ অভিমানী মনৰ কথা, মাৰালৈ লিখা চিঠিত লিখিছিলা মোৰ কথাও। কি জানা, দান্তে হ'ব নোৱাৰিলোঁ, নহ'লেতো ডিভাইন কমেডি ৰচিলে হয় নিশ্চয়। জুলুঙাৰ একাষত এখনি আধা লেখা চিঠি, তাত তোমাৰ নাম আছে, কিন্তু ঠিকনা নাই। জানো তোমাৰ ঠিকনা পালেও বিচাৰি নাপাম কিজানি। যাতনাৰ ক্লেশেৰে ভৰি থকা মই এটুকুৰা বৰফ, তাৰ পৰা পানী নোলায়। তোমাৰ কথা বহুতকে সুধিছিলোঁ সন্ধ্যা, কিঞ্চিতো নাপালোঁ কাৰো সঁহাৰি। তুমি হয়তো নামটো সলাই পেলালা মোৰ বাবেই। সেই যে আহিন মাহ দুৰ্গা পূজা হৈছিল, তেতিয়াই সাক্ষাৎ দুয়োৰে। তুমি হয়তো পৰি হৈ ক'ৰবাত আছাগৈ, ৰ'দে চাগে নুপুৰে গা, তাৰ বাবে চাহটো দেখা নাপাওঁ। বাৰু কোৱাচোন, কাক তুমি ভাল পোৱা? দান্তে, শ্বেক্সপিয়েৰক, কালিদাসক নে শ্বাহজাহানক, নে আন কাৰোবাক? কলিজাত তোমাৰ ছবি জানা, কিয়নো মই এক সাধাৰণ কবি, যাৰ নাই ভাল পোৱাৰ সীমা। সন্ধ্যা জনাবা তোমাৰ ঠিকনা, উজান বজাৰ নে পল্টন বজাৰ, উমানন্দ উমাচল অন্যচল নে কোনো দেশ অজানা। ধন্যবাদ।